বিনোদ কোয়েলবাৰ্ড ফাৰ্মলৈ স্বাগতম জনাইছোঁ। এয়া দেখিছে বোলে পাইছে বটা চৰাই পোৱালি 2000 বটা চৰাই পোৱালি বৰ্ডিঙত ৰাখিছোঁ। পোৱালি এয়া 3 দিন হৈছে। পোৱালিৰ কাৰণে যোগাযোগ কৰিব গোলাঘাটৰ কাৰণে। এইখিনি ইয়াত 500 আছে। নেক্সট এয়া 500 500কে 2000 পোৱালি বৰ্ডিং কৰা হৈছে। এয়া চব খুব সুন্দৰকৈ সিহঁতি দানা পানী খাই আছে। ইহঁতৰ বটা চৰাইৰ বিষয়ে জানেই চাগে সকলোৱে। বৰ্তমান অসমত বটা চৰাইৰ যথেষ্ট চাহিদা বৃদ্ধি পাইছে মাংস আৰু কণী। এইটো জাপানীজ জাত, জাপানীজ আছে, জম্বু আছে, এইটো লেয়াৰ, এই বগাটো লেয়াৰ জাত। এই 500, নেক্সট এই 500 2000 পোৱালি বৰ্ডিং কৰিছোঁ। এয়া দেওবাৰে সকলোখিনি বিকা হ'ব, চব বুকিং আছে পোৱালি। নেক্সট বেষ্টৰ কাৰণে আপোনালোকে বুকিং কৰিব পাৰে। মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব। 1500 2000 পোৱালি যিমান লাগে মই দিব পাৰিম। এইখিনি প্ৰত্যেক 15 দিনৰ মূৰে পোৱালি দিওঁ। মোৰ এইটো বৰ্ডিং চিষ্টেমটো আপোনালোকে চাব পাৰে। এইটো বৰ্ডিং, এটা বৰ্ডিং, এইটো এটা বৰ্ডিং, নেক্সট এইটো এটা বৰ্ডিং। 4টা বৰ্ডিঙত 2000 পোৱালি ৰাখিছোঁ। 200 ৱাটৰ লাইট দিয়া আছে। এইখন হৈছে এইটো গেছ বৰ্ডাৰ বুলি কয়, কাৰেণ্ট গ'লে এখন দিয়া হয়। এইটো চিষ্টেমটোৱে চাই লওক, ৰঙাকৈ জ্বলি থাকে চিলিণ্ডাৰ। এইখিনি অতি লাভজনক ব্যৱসায় বৰ্তমান বটা চৰাই ফাৰ্ম। 45 দিনৰ পিছৰ পৰা সিহঁতি কণী পাৰিবলৈ আৰম্ভ কৰে। এবছৰত 300ৰ পৰা 280টা কণী পাৰে। সিহঁতৰ 34 দিনত সিহঁতি মেচিয়ৰ্ড হৈ যায়। বৰ্তমান সিহঁতৰ কোনো ভেকচিনৰ প্ৰয়োজন নাই, অকল দানা পানী দিলেই সিহঁতৰ চাফিচিয়েণ্ট। বটা চৰাই আপডেট পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই সকলো ধৰণৰ আপডেট দিওঁ বটা চৰাইৰ বিষয়ে। খুব সুন্দৰকৈ দানা পানী খাই আছে। এইটো এটা বৰ্ডিং। মোৰ বৰ্ডিং হাউচটো চাব পাৰে ভালকৈ। সৰু ডিংকাত পানী দিব সিহঁতি, তেতিয়া ভেজি নাযায়। সৰু ডিংকাত এইটো সৰু ডিংকা। ডাঙৰ ডিংকা হ'লে পানীত সিহঁতৰ পাখি তিতি যায়, নেমুনীয়া হ'ব পাৰে। মোৰ বৰ্ডিং হাউচটো এবাৰ ভালকৈ চাওক। এয়া দেখিবলৈ পাইছে, এইটো বৰ্ডিং হাউচ। 2000 বটা চৰাই পোৱালি বৰ্ডিং কৰি ৰাখিছোঁ। আপোনালোকে পোৱালিৰ কাৰণে যোগাযোগ কৰক। মই পোৱালি ছাপ্লাই দি আছোঁ বৰ্তমান। এইখিনি পোৱালি বুকিং আছে। নেক্সট বেষ্টৰ কাৰণে যোগাযোগ কৰক। অসমৰ সকলো ঠাইলৈ অহা মাহৰ পৰা পঠিওৱা হ'ব। এইখিনি 30 টাটা গুড়ি দিছোঁ। 30 টাটা অলপ পোৱালিতে মিক্সিত মাৰিলে ভাল, নয়তো দানাটো লোকচান হয়। এইখিনি দানা খাই আছে। খুব সুন্দৰ জাত।
মোলৈ কল কৰিব, মই ইয়াৰ বিষয়ে জনাম সকলো কথা।